অৰ্জুন বঁটাৰ বাবে মনোনীত হৈছে স্বৰ্ণকন্যা হিমা দাস দেশৰ 20গৰাকী ক্ৰীড়াবিদৰ সৈতে মনোনীত হৈছে অসমৰ হিমা অৰ্জুন লাভৰ বাবে অগ্ৰসৰ হোৱা হিমা পঞ্চমগৰাকী অসমীয়া ভাৰতীয় ক্ৰীড়াৰ সৰ্বোচ্চ সন্মান খেলৰত্নৰ বাবে মনোনীত হৈছে দুজন বিৰাট কোহলি আৰু মীৰাবাই চানুলৈ আগবঢ়োৱা হ'ব খেলৰত্ন বঁটা হিমাসহ 3গৰাকী এথলীটলৈ অৰ্জুন সন্মান আগবঢ়োৱা হ'ব নীৰজ চোপ্ৰা জিনসন জনসনো মনোনীত হৈছে অৰ্জুন বঁটাৰ বাবে পূৰ্বে অৰ্জুন বঁটা লাভ কৰিছিল ভোগেশ্বৰ বৰুৱা মনালিসা বৰুৱা মেহতাই শিৱ থাপা জয়ন্ত তালুকদাৰেও লাভ কৰিছিল এই অৰ্জুন সন্মান আৰু 25 ছেপ্টেম্বৰত ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব খেলৰত্ন আৰু অৰ্জুন বঁটা নিশ্চিতভাৱে সমগ্ৰ অসমবাসীক আনন্দিত কৰা এক খবৰ আমি জনাইছো পঞ্চমগৰাকী অসমীয়া হিচাপে ইতিমধ্যে বিবেচিত হৈছে হিমা দাস যিয়ে লাভ কৰিবলৈ গৈ আছে অৰ্জুন বঁটা ইয়াৰ পূৰ্বে আন 4গৰাকীয়ে লাভ কৰিছিল অসমৰ এই অৰ্জুন বঁটা দেশৰ 20গৰাকী ক্ৰীড়াবিদৰ সৈতে ইতিমধ্যে হিমাৰ নাম অৰ্জুন বঁটাৰ বাবে মনোনীত হৈছে অৰ্জুন লাভৰ বাবে অগ্ৰসৰ হোৱা হিমা হৈছে পঞ্চমগৰাকী অসমীয়া আৰু ভাৰতীয় ক্ৰীড়াৰ সৰ্বোচ্চ সন্মান খেলৰত্নৰ বাবে দুজনৰ নাম মনোনীত কৰা হৈছে বিৰাট কোহলি আৰু মীৰাবাই চানুৱে লাভ কৰিব খেলৰত্ন বঁটা আৰু জনাইছো হিমাসহ 3গৰাকী এথলীটলৈ অৰ্জুন সন্মান আগবঢ়োৱা হ'ব তাৰ ভিতৰত আছে নীৰজ চোপ্ৰা জিনসন জনসন এওঁলোকে লাভ কৰিব অৰ্জুন বঁটা আৰু আমি জনাইছো পূৰ্বে অসমৰ কেইবাগৰাকীও এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল এছিয়াডত সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱাৰ বাবে অৰ্জুন বঁটা পূৰ্বে লাভ কৰিছিল ভোগেশ্বৰ বৰুৱাই তাৰ পিছত মনালিসা বৰুৱা মেহতা শিৱ থাপা জয়ন্ত তালুকদাৰেও এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল আৰু ইয়াৰ পিছত আন এগৰাকী অসমীয়া হিচাপে বিবেচিত হৈছে হিমা দাস স্বৰ্ণকন্যা হিমা দাসৰ কথা এই মুহূৰ্তত হয়তো পুনৰ দোহৰাৰ প্ৰয়োজন নাই কিদৰে তেওঁ সমগ্ৰ দেশবাসীক চমকিত কৰিছিল তেওঁৰ সেই প্ৰদৰ্শনেৰে সদ্য সমাপ্ত এছিয়ান গেমছত 3টাকৈ পদক তেওঁ দখল কৰিবলৈ সক্ষম হৈছিল অভিষেক এছিয়াডতেই 3টাকৈ পদক আজৰি দেশবাসী এক প্ৰকাৰ চমকিত কৰিছিল অসমৰ বৰদৈচিলা হিমা দাসে তাৰ পূৰ্বে হৈছে 20 বছৰ অনূৰ্ধ্ব বিশ্ব চেম্পিয়নশ্বিপতো তেওঁ লাভ কৰিছিল পদক এনেদৰে কেইবাটাও পদক লাভ কৰি তেওঁ সমগ্ৰ দেশবাসীৰ হৈ পৰিছে নয়নৰ মণি আৰু এগৰাকী অসমীয়া সন্তান অসমৰ সন্তান হিমা দাসে এতিয়া লাভ কৰিব অৰ্জুন বঁটা অহা 25 ছেপ্টেম্বৰত ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব খেলৰত্ন আৰু অৰ্জুন বঁটা